হয় নিশ্চয় আজি আমাৰ ইয়াতে উপস্থিত আছে বহৰী মিনি ষ্টেডিয়াম প্ৰাংগণত ওৰিয়েন্সৰ MLDP প্ৰগ্ৰামৰ শুভাৰম্ভ কামৰ উদ্বোধনী অনুষ্ঠানত আজি আমাৰ ইয়াত উপস্থিত হৈছিল আমাৰ সন্মানীয় 7 ডায়মণ্ড গোয়িং গোল্ড ডিৰেক্টৰ চুৰপান আলী ছাৰ ডাঙৰীয়া। তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম যে ওৰিয়েন্সৰ তেখেতৰ আৰম্ভণিৰ পৰা আজিলৈকে তেখেতৰ কিছু নিজৰ অভিজ্ঞতা বা কিমানখিনি এচিভমেণ্ট তেওঁলোকে কৰিলে অকণমান মেছেজ আমি জানিব বিচাৰিম ছাৰৰ পৰা। নমস্কাৰ জনাইছোঁ ছাৰ আপোনাক। নমস্কাৰ ছাৰ। তো আজি সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি ওৰিয়েন্সৰ হৈ মই এইখিনি বাৰ্তা হয়তো সকলো মানুহক দিব বিচাৰিছোঁ যে তো আজি ওৰিয়েন্সৰ যিটো MLDP মেঘালয় বেষ্টেল ডেভেলপমেণ্ট প্ৰগ্ৰাম কৰিবলৈ গৈ আছোঁ। তো এই মেঘালয় বেষ্টেল প্ৰগ্ৰামত 2020 চনত মই মোৰ লগতে আৰু 4জন সহযোগী শিলিগুৰিত গৈছিল। তো শিলিগুৰিত যায় তো মেঘালয় বেষ্টেল প্ৰগ্ৰামটো চাই আমাৰ এনেকুৱা ভাল লাগিছিল যে ওৰিয়েন্স কৰি মানুহে কিবা নহয় কিবা এটা কৰিব পাৰিব আৰু তাৰ পৰা মোৰ মানে 100% কনফিডেন্স আহিল আৰু সেই কনফিডেন্স সন্মুখত লৈ তো সকলো মানুহক এনেকুৱা হিচাপে কনফিডেন্স দিছোঁ মই যে ওৰিয়েন্স কৰি কিবা এটা কৰিব পৰা যাব লাইফত নিশ্চয়। আৰু আজি সেই উদ্যম লৈ তো আমি যিকেইজন মানুহ ফাৰ্ষ্টত গৈছিলোঁ তো সেইকেইজন মানুহ তো 4চকীয়া এচিভ হৈছেই। তো আপোনালোকে দেখা পাইছে মোৰ 4চকীয়া নিশ্চয় দেখাম হয় ব্ৰেজা মই লৈছোঁ 14 লাখ টকা দি আৰু মোৰ লগত আৰু 3জনে লৈছে আৰু আমাৰ এই টোটেলি 4জনৰ সহযোগিতাত আমি 25টা গাড়ী এচিভ কৰাই দিছোঁ ওৰিয়েন্সৰ তৰফৰ পৰা। হয় ছাৰ। তো আজি সেই মেঘালয় বেষ্টেল প্ৰগ্ৰাম আমি কৰিবলৈ ওলাইছোঁ। তো মোৰ লগত বহুতো এনাৰ্জেটিক লিডাৰ আছে, যেনেকৈ আমাৰ লগত আছে চৌধুৰী ইছলাম ছাৰ। হয়। তো আজি ছাৰ তেখেতৰ পৰা কিছু কথা জানিম আমি চৌধুৰী ইছলাম ছাৰ। তো আজি চাওক, তো মোৰ এটা বিশ্বাস এই মেঘালয় বেষ্টেল প্ৰগ্ৰামত যিবিলাক আমাৰ লিডাৰে তো অইন মানুহবিলাকক লগতে ইনভাইট কৰি আনি ওৰিয়েন্সৰ মেঘালয় বেষ্টেল প্ৰগ্ৰাম এই আমাৰ বহৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি য'ত মেঘালয় বেষ্টেল প্ৰগ্ৰাম কৰিবলৈ গৈ আছোঁ আমি। তো এই মেঘালয় বেষ্টেল প্ৰগ্ৰামৰ পিছৰ পৰা তো আমি যেনেকৈ 4জনে 25জন মানুহক গাড়ী ৰিচিভ কৰাইছোঁ, তো ঠিক তেনেকৈ যদি ইয়াত এনেকুৱা ওৰিয়েন্সৰ লিডাৰবিলাক আহে আৰু সিহঁতৰ প্ৰত্যেকজনৰ পৰাই মিনিমাম 1 বছৰৰ ভিতৰতে 2, 10টা 20টা 15টা গাড়ী এই তেওঁৰ সহযোগিতাত ৰিচিভ কৰিব পাৰিব। নিশ্চয় ছাৰ, বহুত ভাল লাগিল। চ' আপোনাৰ মেছেজখিনি যাতে আমাৰ ৰাইজে গ্ৰহণ কৰে আৰু প্ৰতিজন মানুহ যাতে আগবাঢ়ি আহে, তেওঁলোকৰ সুস্বাস্থ্যৰ লগতে ভৱিষ্যতে যদি ইনকামৰ এটা ৰাস্তা তেওঁলোকৰ কাৰণে সুচল হয়, সেয়া আমিও আহ্বান কৰিছোঁ সকলোকে আৰু কামনা কৰিছোঁ আপোনালোকৰ এই যাত্ৰা আৰু বহৰী মিনি ষ্টেডিয়ামত যিটো আপোনালোকৰ এটা বৃহৎ উদ্দেশ্য আৰু সপোন আছিল MLDP